ইমানুৱেল মুছাহাৰীয়ে বিজেপি এৰিছে, তেওঁ অন্য দলত যাব নেকি? একো প্ৰব্লেম নাই। হাজাৰজন আমাক সদায় জইন কৰিয়ে থাকে। কেতিয়াবা কাৰোবাৰ অসুবিধা হয়, কিছুমান ইকুৱেশ্যন নিমিলে, তেনে ক্ষেত্ৰত তেওঁ আমাৰ দল এৰিবলৈ তেওঁ বাধ্য হৈছে। মই পাইছোঁ, আমি গ্ৰহণো কৰিছোঁ আৰু তেওঁক মই শুভেচ্ছা দিছোঁ। অমৃত কলৰ যাত্ৰা বোলে কংগ্ৰেছ দলে বিভিন্ন উপলঙা কৰে। চাওক, কংগ্ৰেছ দলে মই ভাবোঁ তেওঁলোকে দেশৰ সেনানী, বীৰ জোৱান, লগতে স্বাধীনতা সংগ্ৰামীসকলক সন্মান নকৰে। কৰিলে এনেকুৱা গৰিত মন্তব্য নকৰিলে হয়। য'ত আমাৰ জিন্তু গগৈৰ মেমৰিয়েল দিল্লীত তেওঁৰ নাম থাকিব, যে জিন্তু গগৈ এজন সেনা আছিলে, আমি সকলোৱে জানো, কাৰ্গিলৰ শ্বহীদ আছিল তেখেত। লগতে 42ৰ যি আমাৰ শ্বহীদ, আমাৰ পৰশী যুৱতী শ্বহীদ কনকলতাৰ পবিত্ৰ স্মৃতিত যি বিশ্ববিদ্যালয় নিৰ্মাণ কৰাৰ কাৰণে তাত এই মাটি প্ৰদান কৰা হ'ব। তো তাত যদি কংগ্ৰেছ দলে বুজি নাপায়, তেতিয়াহ'লে আমি কি ক'ম কংগ্ৰেছ দলক? তেওঁলোকে তাৰমানে সেনানীসকলক, বীৰ জোৱানসকলক সন্মান নকৰে। দেশৰ সেই যি হকে প্ৰাণাহুতি দিয়া, জীৱন বলিদান দিয়া সকলকো যদি সন্মান কৰাৰ কাৰণে কংগ্ৰেছ পাহৰি গৈছে, তেতিয়া কংগ্ৰেছ দলটো কিমান অধপতন পিনে গৈছে মই ভাবিব পৰা নাই। গুৱাহাটীত বানপানীকো কিছুমানে তাৰমানে বহুত মিমি বনাই কিনে হেৰি কৰিছে, প্ৰচাৰ কৰিছে। গুৱাহাটীৰ বানপানী হ'ল আৰ্টিফিচিয়েল, আৰু গুৱাহাটীৰ বানপানীটো গুৱাহাটীৰ মানুহেই সৃষ্টি কৰিছে, গম পাই নাপায়? তাত যেতিয়া নলা নৰ্দমাবিলাক মাৰি দি ঘৰ বনাই ল'লে, পিটনিবিলাক মাৰি, সেইকাৰণে ছ'চিয়েলত এভেকশ্যন কৰিব লগা হৈছিল। তাৰ জলাশয়বিলাক মাটি তাত যে ঘৰ বনোৱা হৈছে, আৰু বিভিন্ন কাৰণত তাৰ যিবিলাক মানে আউটলেট আছিলে এইবিলাক বন্ধ হৈছে, আৰু বিভিন্ন ধৰণৰ প্লাষ্টিক সামগ্ৰী তাত আমাৰ ড্ৰেইনবিলাকত পেলাই দিয়ে। জনসাধাৰণ তাত সজাগ হ'ব লাগিব, আৰু চৰকাৰ দায়বদ্ধতাৰে কাম কৰিছে, আগতকৈ কিছু কমাবলৈ সক্ষম হৈছে। আৰু মই ভাবোঁ আগন্তুক দিনত গুৱাহাটীৰ বানপানীৰ সমস্যাটো গুৱাহাটীবাসীয়ে সমাধানৰ এক ৰূপ পাব। চৰকাৰখনে দায়বদ্ধতাৰে কাম কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাৰ্গদৰ্শনত। কালি AJCP নেতা পলাশ শৰ্মাই কৈছে যে মোৰ মাটিৰ যি অভিযান চলাইছে, ইয়াত খিলঞ্জীয়া সুৰক্ষিত নাই, প্ৰথমে খিলঞ্জীয়াক সুৰক্ষিত কৰাৰ কাৰণে আহ্বান জনাইছে। চাওক, শুনক, এইখন কোনো শুনক, এইবাৰ খিলঞ্জীয়া অখিলঞ্জীয়াৰ কথা নাহে। ইয়াৰ মেইন শ্লোগানটো কি আছে যে মেৰা মিটি মেৰা দেশ। ইয়াত মই অখিলঞ্জীয়া শব্দটো কেনেকৈ সোমাল? কিন্তু মোৰ ভাৰতবৰ্ষত সকলো জাতি জনগোষ্ঠী আছে, আৰু মাটি ভাৰতবৰ্ষৰ সমগ্ৰ অঞ্চলতে আছে। ইয়াতো খিলঞ্জীয়া অখিলঞ্জীয়া মইতো এইবিলাক বুজি পোৱা নাই। আপোনালোকে ওলাইছে এইবিলাক। পলাশ শৰ্মাক কি কৈছে মই নাজানো, কিন্তু আপোনালোকে সুধিলে ইয়াতে খিলঞ্জীয়াৰ শব্দটো কেনেকৈ হ'ব? ভাৰতত থকাবিলাক অখিলঞ্জীয়া নেকি, নে বাংলাদেশী নে বিদেশী তেওঁলোক? আমি কি বাংলাদেশী নেকি? আপোনালোকে কওকচোন, আপোনালোক কি বাংলাদেশী নেকি? এইটো খিলঞ্জীয়াৰ শব্দই নাহে। ইণ্ডিজিনিয়াছ পিপুল আমি ভাৰতবৰ্ষত থকা সকলোৱে আমি ইণ্ডিজিনিয়াছ। খিলঞ্জীয়াসকলেতো ইয়াত আগবাঢ়ি আহিছে। ভৱেশ কলিতা কি বাংলাদেশৰ পৰা আহিছে নে পাকিস্তানৰ পৰা আহিছে, নে আফগানৰ পৰা আহিছে, নে কাবুলৰ পৰা আহিছে, নে লণ্ডনৰ পৰা আহিছোঁ মই? কোনোবা ইটালীৰ পৰা আহিছে, তেওঁলোকক সুৰক্ষা দিয়াৰ কথা কৈছে নেকি? তেওঁ বিটিআৰত যিখিনি মাটিৰ অধিকাৰ নাই বুলি কৈছে, সেইটো চাওক, এইটো এটা বেলেগ অনুষ্ঠান। ইয়াত বিটিআৰ ফিটিআৰ এইবিলাক কথা নাহে দেই, সেইবিলাক নক'ব আপোনালোকে। আমি এখন দেশৰ নাগৰিকক সন্মান দিয়া, দেশৰ মাটিৰ প্ৰতি শ্ৰদ্ধা, দেশৰ বীৰ বীৰংগাৰ প্ৰতি শ্ৰদ্ধাৰ কথাত আকৌ যদি আপোনাৰ বিটিআৰ ফিটিআৰ কথা ক'ব যায় আপোনালোকে, আমি কোৱা নাই, এইটো পলাশ শৰ্মাই কৈছে। তেওঁ